বৰপেটা এক্সপ্ৰেছৰ নিবেদন বৰপেটীয়া ভাষাত লিখা কবিতা তই দেখোন আজিকালি মোক দেখলি মুখখন ব্যক্তি দিয়া কবি প্ৰশান্ত কুমাৰ দাস আবৃত্তিকাৰ ডাক্তৰ কংকন গোস্বামী। তই দেখোন আজিকালি মোক দেখলি মুখখন ব্যক্তি দিয়া বাপ্পাও 7 দিনে নহলে মোবাইলৰ সিম হালদি হাললিয়ে তোৰ কথা ভাবলে অন্তৰখন দহি যায় মাছত 2 পিঠি পুৰে মোৰ দেখোন 4 পিঠি পুৰবা ধৰছে মোক দেখলি তই মুখখন ব্যক্তি দিয়া তোৰ বাৰু ইথান মনত পৰে না আমি দুটাই নদীৰ পাৰক যাই পাকৰি দেলৰ তলত বহি যি বুট ভাজা খাইছিলো তোৰ ফেচবুকৰ একাউণ্ট খুলবাক লগিন যি বেংকক গৈছিলো তামোল বেছি যি এটা স্ক্ৰীন টাচ মোবাইল কিনি দিছিলো তই চব পাহছা গুৱাহাটীত চলি পাইছাতো সেইখনটি তই মোক দেখলি মুখখন ব্যক্তি দিয়া মোৰ আজিকালি তোক দেখলি বুকখন হম হমকে যায় পাপ্পাও কি দিন পল্লাকে মোৰ পইচাই দি দিয়া মোবাইলে দি মোকে 5 লাখ মারলি তোক মই বৰ ভাল পাইছিলো কাইকলি চেপা তই ঘহি ঘহি ধুব দিয়াৰ বাবে খৰ ইটা মাৰি চাল বাকাল এৰিয়ে ধুইছিলো গাটোৰ গন অলব বুলি তথাপি তই মোক নুবুজলি মোক দেখলি তই মুখখন ব্যক্তি দিয়া তইয়ে দেখোন কৈছিলিয়ে চেন্দেল পিনবি বাটা তেল ঘইবি টাটা ভাল পাবি এটা কিন্তু তইয়ে দেখোন উল্টা মারলিয়ে মোক দেখলি মুখখন ব্যক্তি দিয়া আজিকালি মই সাধা মাৰো বুলি চুন হাতত খেস্তবা এৰি উঠত খেস্তং উঠ বেলতি যায় অন্তৰ দহা দি আজিকালি মোক দেখলি মুখখন ব্যক্তি দিয়া ফাখৰিৰ গুৰিৰ মফল লগা সফ্ৰিয়াম দেলৰ সফ্ৰিয়াম কেইটা খালি আমরা লগা হৈছে দেহু কাঠি মিছা লেচা কেনেদি মূৰত ভৰণ দিলিও মূৰটো ঠাণ্ডা নহয়ে তথাপি তই মোক মুখখন ব্যক্তি দিয়া তই বাৰু মোক এৰি গুৱাহাটীৰ চলিক ধৰলি কিয় বাইক আছে শুনটি তই যদি ঘূৰি আহা ময়ো কিনিম এখন ৰাঙা পালচাৰ বাইক ৰছী লাগে মৰিম বুলি পিতাক ধমকি দি হলিও কাব বস্তু তো মোক দেখলি মুখখন ব্যক্তি নেদবি দে বহাগৰ ভৰটো পৰত ওলাই আহা বিহু মাতো বহাগৰ ভৰটো পৰত